নমস্কাৰ সকলোলৈকে আজি আনিছো ডৰা কেকৰ ৰেচিপি এটা 1 কাপ ময়দা লৈছো আধা কাপ গুড়ি চেনি লৈছো আধা চামুচ বেকিং পাউডাৰ লৈছো ইয়াতে 3 চামুচ পাউডাৰ গাখীৰ দিছো 1 চামুচ মৌ দিছো আৰু অকমান ভেনিলা এসেন্স দিছো ভেনিলা এসেন্স বেয়া পালে ইলাইচি গুড়ি কৰিও দিব পাৰে আধা কাপ গাখীৰ লৈছো গাখীৰখিনি দি এইখিনি হানি লম বেটাৰখিনি এনেকুৱা হ'ব লাগিব ইয়া চাকচোন ৰিবন এডালৰ দৰে পৰি গৈছে এতিয়া এখন ননষ্টিকৰ টাৱা লৈছো টাৱাখনত অকমান ৰিফাইন বাটাৰ পেপাৰ এখনত লগাই হানি দিছো এতিয়া অকমান বেটাৰ ইয়াতে দি দিছো বহল কৰি দিব নালাগে নিজে বহল হৈ যাব এতিয়া ঢাকি দিম 5-6 মিনিট মান হ'ব দিম গেছৰ ফ্লেমটো একেবাৰে কমাই থব নহলে কেক কেইটা ভাল নহয় এয়া চাকচোন ফুটা ফুটা নিচিনা হৈ গৈছে 5 মিনিট হৈ গল এতিয়া মই উলুটাই দিছো এয়া চাকচোন কালাৰটো কিমান ধুনিয়া হৈছে গেছটো একেবাৰে কমাই থব নহলে এনেকুৱা কালাৰ নহয় এটো সাইডো 5 মিনিট মান হ'ব দিম ঢাকি নিদু এতিয়া এয়া হৈ গল এতিয়া নমাই লৈছো আৰু এটা বনাই দেখুৱাম এয়া গুটেগিটা ডৰা কেক বনাই ললো এনেকেও খাব পাৰে মই চকলেট দিম মাজত তো সাকচোন দুটা সাইডে ধুনিয়াকে হৈ গৈছে ডার্ক কম্পাউন্ড চকলেট লৈছো চকলেটখিনি সৰু সৰুকে কাটি ললো ডাবল বয়লাৰ মেথডত চকলেটখিনি মেল কৰি ললো এতিয়া এখন ডৰা কেক লৈছো তাতে অকমান চকলেট লগাই দিছো আৰু এখন ডৰা কেক ওপৰত লগাই দিছো এতিয়া মই কাটি দেখুৱাম এটা চকলেটখিনি অলপ অলপ উলাই আছে আপোনালোকে ঘৰতে এনেদৰে ডৰা কেক বনাই খাব পাৰে আজিৰ ভিডিওটো চাই ভাল পালে লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাই আছে সাবস্ক্ৰাইব কৰি দিব